এই দুইজনে মানে সিঙ্গল দুখান আৰু লং লং দুখান আৰু নরমাল আৰু বেছি হেৰি কৰা নাই আৰু এইখন ডাইনিং খান 6 সিটাৰৰ তলত এটা বক্স আছে এইফালে বক্স এটা আছে এইটো বস্তুখিনি থোৱাৰ কাৰণে Hello guys, welcome back to my YouTube channel. Ako ta notun video loi heilo aru aji bhabilo mane mor heri aru furniture to dekham etu eru to mane mor furniture khini kiman kenuka aru kenuka design hekhini dekham aru bolok mo apnalokok dekhau ei sofa khini aru এই দুইজনে মানে সিঙ্গল দুখান আৰু লং লং দুখান আৰু এখন ডিভেন বুলি কয় এখন ডিভেন এখন মই এক্সট্ৰাকে বনাই আনছো আৰু এনেটো নরমালি এই তিনিখন থাকে এই এখন থাকে আৰু সেই দুখন থাকে এই আৰু ডিজাইনটো পুৰা সিম্পল ডিজাইন ধুনিয়াকে আৰু কোনোবাই যদি নতুনকে বিয়া হবার কাৰণে ফাৰ্নিচাৰ বনাম বুলি ভাবিছে এনেকুৱা ডিজাইনৰ সিম্পল ডিজাইনটো দিব পাৰে এই পুৰা সিম্পল আৰু এখন টি টেবুল খান এনেকুৱা ষ্টাইলত দিছো নরমাল আৰু বেছি হেৰি কৰা নাই আৰু এইখন ডাইনিং খান 6 সিটাৰৰ 6 খান দিছো আৰু এনেকুৱা ডিজাইন আৰু বহুত হেভি হৈছে চেয়াৰ খান পুৰা মানে ডাংবা নোৱাৰি আৰু এইখান চেয়াৰ পুৰা সিম্পল ডিজাইন ইখিনিত মই কাপোৰ দিয়া নাই এনেকৈ দিছো ফ্ৰন্টৰ ডিজাইনটো আৰু এনেকুৱা আৰু শোকেছটো 4 পাল্লাৰ পুৰা সিম্পল ডিজাইন আৰু বহুত হেভি আৰু বিছনাখন সিম্পল তলত এটা বক্স আছে এইফালে বক্স এটা আছে এইটো বস্তুখিনি থোৱাৰ কাৰণে এইফালে বেটিৰ সামগ্ৰীখিনি আৰু এখন গ্লাছখন এখন টেবুল থাকে সেই টেবুলখন এইখন মই বেটিৰ বক্স দুটা সেই টেবুলখনতে থৈ দিছো সেই কাৰণে আৰু এখন দেখা গডৰেজটো মই মানে হেৰি ৰানা নাই কাঠৰ ৰানা নাই গডৰেজটো মই টিঙৰে লৈছো গডৰেজটো আৰু কি দেখাম আৰু বাকি আৰু এটা আলনাখান আছে আৰু আলনাখানৰ মানে কাপোৰ চাপোৰ যেনেকে তেনেকে থৈ দিছো আলনাখানৰ এটা দুটা পাৰ্ট আছে আলনাখানৰ এটা পাৰ্ট হাজবেণ্ডৰ কাপোৰখিনি থৈ দিছো আৰু এইফালে মোৰ কাপোৰখিনি থৈ দিয়া আছে আৰু মাজত এটা বক্স আছে আৰু তলত চেন্ডেল থোৱাৰ কাৰণে মাজত এটা বক্স আছে মাজত যিখিনি আৰু মোৰ নামাজ পঢ়াখানে হওক আৰু ধোৱা কাপোৰখিনি হওক বিছনাদাৰ নালগা বালিশ গিটাও বক্সৰ ভিতৰতে থৈ দিছো সেই কাৰণে আৰু